ওয়েলকাম টু মাই ইউটিউব চেনেল দ্য ষ্টাডি অফ আসামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম ভাৰতৰ বিভিন্ন ৰাজ্য আৰু ৰাজধানী। এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু সদায় নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ ইউটিউব চেনেল দ্য ষ্টাডি অফ আসামটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে হ'ল অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে হায়দৰাবাদ। নেক্সট অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। অসমৰ ৰাজধানী হৈছে দিছপুৰ। উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ। উত্তৰাখণ্ড ইয়াৰ ৰাজধানী হৈছে দেহৰাদুন। উৰিষ্যা ইয়াৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ। নেক্সট হৈছে কৰ্ণাটকৰ ৰাজধানী হৈছে বেংগালুৰু। কেৰালা ইয়াৰ ৰাজধানী হৈছে তিৰুৱনন্তপুৰম। গুজৰাট ইয়াৰ ৰাজধানী হৈছে গান্ধীনগৰ। গোৱা ইয়াৰ ৰাজধানী হৈছে পানাজী। ছত্তীশগড় ইয়াৰ ৰাজধানী হৈছে ৰায়পুৰ। নেক্সট ছিকিমৰ ৰাজধানী হৈছে গেংটক। নেক্সট হৈছে ঝাৰখণ্ডৰ ৰাজধানী হৈছে ৰাঞ্চি। তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই। তেলেংগানা ইয়াৰ ৰাজধানী হৈছে হায়দৰাবাদ। ত্ৰিপুৰা ইয়াৰ ৰাজধানী হৈছে আগৰতলা। নাগালেণ্ড ইয়াৰ ৰাজধানী হৈছে কোহিমা। পাঞ্জাৱ ইয়াৰ ৰাজধানী হৈছে চণ্ডীগড়। নেক্সট হৈছে পশ্চিমবংগ, ইয়াৰ ৰাজধানী হৈছে কলকাতা। বিহাৰ ইয়াৰ ৰাজধানী হৈছে পাটনা। মণিপুৰ ইয়াৰ ৰাজধানী হৈছে ইম্ফল। মধ্যপ্ৰদেশ ইয়াৰ ৰাজধানী হৈছে ভূপাল। মহাৰাষ্ট্ৰ ইয়াৰ ৰাজধানী হৈছে মুম্বাই। মিজোৰাম ইয়াৰ ৰাজধানী হৈছে আইজল। নেক্সট হৈছে মেঘালয়, ইয়াৰ ৰাজধানী হৈছে শ্বিলং। ৰাজস্থান ইয়াৰ ৰাজধানী হৈছে জয়পুৰ। হাৰিয়ানা ইয়াৰ ৰাজধানী হৈছে চণ্ডীগড়। হিমাচল প্ৰদেশ ইয়াৰ ৰাজধানী হৈছে চিমলা। সদায় এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ ইউটিউব চেনেল দ্য ষ্টাডি অফ আসামটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ।